নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটা ভাল খবৰ আহিছে কি যিসকলে যদি অংগনবাদী চাকৰিৰ কাৰণে আশা কৰি আছিলে তেওঁলোকৰ বাবে এটা ভাল আপডেট আছে। কাৰণ ৰিলিজ হৈছে এটা অফিচিয়েল নটিফিকেশ্যন দেখিবলৈ পাইছে স্ক্ৰীনখনত অফিচিয়েল নটিফিকেশ্যন। সেই বিষয়ে মই আপোনালোকক আজি ক'ম আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব সকলোবোৰ আপোনালোকক মই এইটো ভিডিঅ'ত কভাৰ কৰিম। ভিডিঅ'টো যদি আপোনালোকে চাই আছে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলৰ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক যাতে মোৰ চাকৰি খবৰ আপোনালোকে সোনকালে পাব পাৰে। আৰম্ভ কৰোঁ এই চাকৰি খবৰটোৰ বিষয়ে। হয়, কোৱা মতে অংগনবাদী ৰিক্ৰুইটমেণ্ট হ'ব 2019 চনৰ 19-20 হ'ব একচুৱেলি, যিটো হ'ব 41,604টা পোষ্ট। আৰু এই পোষ্টে 41,000টো অসমৰ কাৰণে নহয়, টোটেল এই গোটেই ভাৰতবৰ্ষৰ কাৰণে আছে। অসমৰ কাৰণে ইয়াত 10,000 পোষ্ট আছে, যিটো হ'ব ছুপাৰভাইজাৰ, ৱৰ্কাৰ, হেল্পাৰ আৰু তেনেকুৱা ধৰণৰ পোষ্ট। কৈছে যে ৰিচেণ্টলি এখন নটিচ ৰিলিজ হৈছে গভৰ্ণমেণ্টৰ বাতৰি কাগজত প্ৰকাশ পাইছে যে 41,604টা পোষ্ট অল ইণ্ডিয়াৰ কাৰণে তেওঁলোকে ৰিলিজ কৰিব, যিটো হৈছে ছুপাৰভাইজাৰ, ৱৰ্কাৰ, হেল্পাৰ এক্সেট্ৰা। আৰু এইটোৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ 8, 10 আৰু 12 নাইবা গ্ৰেজুৱেশ্যন হৈ যাব বুলি কৈছে। লগতে কৈছে কি অৰ্গেনাইজেশ্যন হৈছে এইটোৰ মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, যিটো আপোনালোকে হয়তো আগতে শুনিছে। আৰু এইখন এখন অফিচিয়েল নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে, যিখন লিখা আছে 41,406টা অংগনবাদী কেন্দ্ৰত তেওঁলোকে ভৰ্তি আৰম্ভ কৰিব। ইয়াত লিখিছে, আপোনালোকে মোৰ লিংকটো গৈ পেলাই এইটো পঢ়ি ল'ব পাৰিব। আৰু কৈছে কি জবছ নেম হৈছে অংগনবাদী ভেৰিয়াছ পোষ্ট আৰু হু কেন এপ্লাই, অল ইণ্ডিয়ান এপ্লাই। যিমানবোৰ ভাৰতীয় মানুহ আছে সকলোৱে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে এপ্লাই মোড হ'ব আপোনালোকৰ অনলাইন। চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ প্ৰথমতে এক্সাম হ'ব, তাৰপৰা মেৰিট লিষ্টৰ বেচিছত আপোনালোকক চিলেক্ট কৰিব। লগতে আপোনাৰ পোষ্টকেইটাৰ নাম হৈছে কি পৰ্যাভাষিক, এইটো সহায়িকা পোষ্ট, যিটো কয় ছ'চিয়েল ৱৰ্কাৰ আছে, হেল্পাৰ আছে আৰু MTHS বুলি আছে। মিনিমাম এজ লাগিব আপোনালোকৰ 18 বছৰ আৰু মেক্সিমাম এজ হ'ব লাগিব আপোনালোকৰ 40 বছৰ। আৰু ইয়াত এই এজ যিটো ৰিলেক্সন আছে সেইটো দিয়া আছে, সেইটো SC, ST, OBCৰ কাৰণে। এডুকেশ্যন কোৱালিফিকেশ্যন কৈছে যে 8, 10 আৰু গ্ৰেজুৱেশ্যন যদি আপোনাৰ আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এক্সাম পেটাৰ্ণটো আপোনালোকৰ অবজেক্টিভ টাইপ ৰিটেন এক্সাম হ'ব। আৰু এইটোৰ অতি সোনকালে আপডেট আহিব, যিটো চৰকাৰে ঘোষণা কৰিছে যে 2020 চনৰ আগত এইটো আপডেট আপোনালোকৰ ওচৰলৈ আহিব। যেতিয়াই এইটো নটিফিকেশ্যন আহিব মই আপোনালোকক মোৰ চেনেলৰ জৰিয়তে আপোনালোকলৈ দি দিম। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে আৰু আশা কৰোঁ অতি সোনকালে পোষ্টটো ৰিলিজ হওক যাতে আপোনালোকৰ আশা কৰি থকা সকলে এপ্লাই কৰিব পাৰে।